বন্ধুসকল ঘৰত খাবলৈ এটা কেক বনালোঁ আৰু কেনেকৈ বনালোঁ ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, নিশ্চয় ভাল লাগিব। আৰু কেক সকলোৱে বনাব জানে, মইনো কেনেকৈ বনালোঁ ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। 2টা ডিম ল'লোঁ আৰু 1 কাপ চেনি গুড়া কৰি ল'লোঁ, লৈ পেলাই ধুনীয়াকৈ ফেটি কৰি লৈছোঁ। আৰু যিমানখিনি ভালকৈ ফেটি কৰি লোৱা হয় কেকটো ইমানেই ছফ্ট হয়। আৰু ইয়াতে 1 কাপ ময়দা দি দিছোঁ। আৰু বন্ধুসকল মই যেহেতু বাটাৰ ব্যৱহাৰ কৰিম আৰু ইয়াতে মই অলপ গাখীৰো অলপ দি দিছোঁ। আৰু বন্ধুসকল মই এই ধুনীয়াকৈ গাখীৰৰ লগত কেকৰ বেটাৰটো ধুনীয়াকৈ মিক্স কৰি লৈ ইয়াতে মই বাটাৰখিনি অলপ গৰম কৰি লৈ ইয়াতে মই মিক্স কৰি দিছোঁ। আৰু মই বাটাৰ স্কচ যিটো ফ্লেভাৰ সেইটোহে ফ্লেভাৰটো ইয়াত অলপ মিক্স কৰিম, যাতে কেকটো খাবলৈ অলপ মানে কেকৰ দোকানৰ নিচিনা ফ্লেভাৰ এটা আহে। তাৰ কাৰণে বাটাৰ স্কচ মই এই চিৰামটো কিনি আনিলোঁ আৰু ইয়াতে অলপ মিক্স কৰি দিছোঁ যাতে ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু বন্ধুসকল এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈ ঢাকনা মাৰি 1 ঘণ্টাৰ কাৰণে মই ৰেষ্টত থৈ দিছিলোঁ। এতিয়া ঢাকনা খুলি এতিয়া আৰু অলপ ধুনীয়াকৈ ফেটি কৰি লৈ ইয়াতে অলপ বেকিং পাউডাৰ দি পেলাই তাৰপিছতে মই বেক কৰিবলৈ দিম। অলপ বেকিং পাউডাৰ ইয়াতে মিক্স কৰি দিলোঁ। আৰু বন্ধুসকল যিমান পাৰে আপোনালোকে কেকৰ বেটাৰটো ধুনীয়াকৈ ফেটি ল'ব। কেকটো কিন্তু খাবলৈ বহুত ধুনীয়া হয়। আৰু চিৰাগত যিহেতু ড্ৰাই ফ্ৰুটছ নাখায়, মই ড্ৰাই ফ্ৰুটছটো ওপৰত নিদি পেলাই মই ইয়াতে একদম টুকুৰাকৈ ইয়াতে মিক্স কৰি দিছোঁ, যাতে ভিতৰত থাকিলে ইমান গম নাপাব, ওপৰত থাকিলে বাচি বাচি উলিয়াই পেলাই দিয়ে। আৰু মই এতিয়া ধুনীয়া এটা বাতি কিনিছিলোঁ কেকৰ কাৰণে, মই কিন্তু এতিয়ালৈকে বনোৱা নাই বাতিটোত, ভাবিলোঁ আজি বনাম। কিন্তু সেয়া মই এতিয়া কাগজ এটা ধুনীয়াকৈ এইটো শ্বেপতে কাটিম বুলি ভাবিছিলোঁ, কিন্তু দেৰি হোৱাৰ কাৰণে মই যেনে তেনে ইয়াতে দি দিলোঁ। আৰু দি কৰি কেকৰ বেটাৰটো ইয়াতে দি কৰি দিলোঁ আৰু ভাবিলোঁ আজি ৰাইচ কুকাৰত বনাম। কিন্তু বন্ধুসকল ৰাইচ কুকাৰত কেকটো দিছোঁহে, ৰাইচ কুকাৰটো অকণ গৰম কৰি লৈ তাৰপিছতে কাৰেণ্টটো গুচি গ'ল। মই আধাতে কেকটো নমাই অলপ গৰম হৈছিলেহে মই দিছিলোঁহে, অলপ পিছতে কাৰেণ্টটো গুচি গ'ল। তাৰপিছতে বাৰু ভাগ্যে বেটাৰটো লিকুইডেই হৈ আছিলে, আৰু নহ'লে ডাঠ হৈ থাকিলে অকণ দিগদাৰ হ'লে হয়। আৰু মই যিটো সদায় বনাওঁ এই বাতিটোতে মই সদায় কেকটো বনাওঁ। আৰু মোৰ এইটো কেক কুকাৰটো, এই কুকাৰটোতে মই সদায় কেক বনাওঁ। আৰু এতিয়া মই বাতিটোত তাৰ পৰা ঢালি বাতিটোত দি পেলাই কুকাৰত দি দিছোঁ। আৰু এতিয়া প্ৰায় হৈয়ে গৈছে। এতিয়া মই এই ষ্টিকটো ভৰাই পেলাই চালোঁ, যদি লাগি আহে মানে কেঁচা হৈ থাকিব। আৰু হৈ গ'লেই কেকটো। আৰু মই এতিয়া ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছতে মই এইটো এৰুৱাই ল'ম। বন্ধুসকল কেকটো ঘৰুৱা যদিও খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে, মই যিহেতু ভইচটো পিছত দিছোঁ। আৰু বন্ধুসকল এতিয়া মই কেকটো ধুনীয়া হৈ গ'ল। আৰু পিছফালটো অলপ ক'লা হোৱাৰ কাৰণটো হ'ল মই কিচমিচ আৰু কাজুটো যিহেতু মিক্সডত একেলগে দি দিছিলোঁ, আৰু কিচমিচটো দিলে অকণ জ্বলি যায়। আৰু এতিয়া মই পিচ কৰি ল'লোঁ। আৰু কেকটো কিন্তু বহুত ছফ্ট হৈছিলে আৰু খাবলৈ বহুত ধুনীয়া হৈছিলে। বন্ধুসকল আজি এই সহজ ৰেচিপিটো চাই কেনেকুৱা পালে? ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন নতুন ৰেচিপি লৈ পেলাই পুনৰ আহিম। আজিলৈ ইমানখিনি, বাই বাই।